নমস্কাৰ বন্ধুসকল, আমাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। প্ৰথমতে আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকিল। ভোগালী বিহু মানে হ'ল ভোগ কৰা বিহু। গতিকে আপোনালোকে যোনে যি ভাল পায় লাড়ু পিঠা মাছ মাংস গোটাইবিলাক তামাম খাওক আৰু ফুল এনজয় কৰক। সেইকাৰণে আজি আমি লৈ আহিছোঁ বিহু স্পেচিয়েল লোকেল মাহৰ দালিৰ লগত খাহীৰ মাংস আৰু জহা চাউলৰ ভাত, লোকেল জহা চাউল। এতিয়া আমি বিহু বুলি আঞ্জাখন কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। ৰাতিপুৱাই আমি বজাৰত গৈছোঁ খাহীৰ মাংস আনিব লাগে আৰু তেজাল খাহীৰ মাংসটো মজা মাংস আৰু লগতে তাৰ তেলো মজা তেল। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাহৰ দালিৰ আঞ্জাখন বনাব লাগে মাহৰ দালিখিনি জিকি ল'ব পাৰে আৰু এক নহয় মানে কি মাহৰ দালিখিনি ইয়াতে অলপ ভাজি ল'ব পাৰে। আমি ভাজি ল'ম, ভাজি লৈ পেলাই বনাম। কেৰাহী পাতি দিছোঁ, কেৰাহী গৰম হৈ গ'ল। এতিয়া আমি মাহৰ দালিখিনি ভাজি ল'ম, অলপমান ভাজি ল'ম। মোটামুটি মাহৰ দালিখিনি আমি 4-5 মিনিট ভাজি ল'লোঁ। ইয়াৰ পৰা বেলেগ এটা চেণ্ট এটা ওলাই আহিছে, মোটামুটি হৈ গৈছে। এতিয়া নামাই দিম। আমাৰ গোটাখিনি ৰেডি হৈ গ'ল। আহক এতিয়া আমি বনাওঁ নতুন মাহৰ দালিৰ লগত খাহীৰ মাংস। কেৰাহী পাতি দিলোঁ, এতিয়া ৰখি আছোঁ গৰম হ'বক লাগি। কেৰাহী গৰম হৈ গ'ল, এতিয়া আমি মিঠাতেলখিনি দি দিলোঁ। তেলখিনি আমাৰ গৰম হৈ গ'ল। এতিয়া আমি অলপ গোটা গৰম মছলা লৈছোঁ, ইলাচি লং ডালচেনি, বেলেগ লগা নাই, এখানি দিলে হৈ যাব। আমাৰ গৰম মছলাখিনি ভাজা যোৱাৰ লগে লগে এতিয়া পিঁয়াজ আৰু জ্বালাখিনি দি দিছোঁ। এতিয়া এখানি বঢ়িয়াকৈ ভাজি ল'ম। এতিয়া এখানি 1-2 মিনিটমান ভাজি ল'ম। একেবাৰে গোটেই ভাজি নাযাওঁ, মাংসখিনি দিম, তাৰপিছত মাংসৰ লগত তাক ভাজিম। আমাৰ পিঁয়াজখিনি অলপমান ভাজি ল'লোঁ। এতিয়া আমি মাংসখিনি দি দিম। মাংসখিনি দি পেলাই এতিয়া ভাজি থাকিম। এতিয়া পিঁয়াজখিনি পুৰা গলি যাওক লাগি মাংসখিনি ভাজি থাকিম। কেম্বা ভোক লাগছি আই পিঠা। বাকী বন্ধুসকল বিহু বুলি মাংসটো হৈ থাকিব। এতিয়া ভোক লাগছে অলপ, পিঠাকে খাই লওঁ। তিল দিয়া পিঠা, মজাৰ পিঠা। এখন আছে নাৰিকল দিয়া পিঠা, এখন আহোঁ। বাকী নাৰিকল দিয়া পিঠা মই বেছি ভাল পাওঁ, তিল দিয়াটো অলপমান কম ভাল পাওঁ, কিন্তু ভাল লাগছে। আমি মাংসখিনি ভাজি আছোঁ, কিন্তু আমি মাংস ভাজাত পানী অলপো দিয়া নাই, কাৰণ পিঁয়াজৰ পানী আছে, মাংসৰ পানী আছে। এই পিঁয়াজৰ পানী আৰু মাংসৰ পানীতে আমি মাংসখিনি বঢ়িয়াকৈ ভাজি থাকিব লাগিব। বেলেগ কি এটা পানী দিয়াৰ মানে কোনো কথাই নাই। আমাৰ মাংসখিনি পুৰা ভাজা হৈ গৈছে, মানে যিখিনি পিঁয়াজ আছিল সেই পিঁয়াজখিনি পুৰা গলি নোহোৱা হৈ গৈছে। আৰু এইখিনি সময়ত আমি আদা ৰহুনৰ পেষ্টখিনি দি দিম। এতিয়া এইখিনি আৰু অলপ টাইম ভাজি ল'ম। আমি আদা ৰহুন পেষ্টটোৰ লগত মাংসখিনি অলপ ভাজি ল'লোঁ। এতিয়া আমি লৈছোঁ মিট মছলা, জিৰা আৰু ৰেড চিলি। এতিয়া এইখিনি দি দিছোঁ। লগতে অলপমান দিলোঁ হালধি গুড়া। মছলাখিনি দিয়াৰ লগে লগে এটা মজা কালাৰ আহি গৈছে। এতিয়া মছলাখিনি অলপমান টাইম ভাজি থাকিম। মছলাখিনি অলপমান ভাজাৰ লগে লগে আমি সোৱাদ অনুযায়ী নিমখখিনিও দি দিলোঁ।
মাংসৰ পৰাই বন্ধুসকল মজা গোন্ধ ওলাই আছে তেল সোপা মজা মজা তেল ভাহি আছে আমাৰ মাংসখিনি বঢ়িয়াকৈ ভাজা হৈ গ'ল এতিয়া আমি দিম আজিৰ স্পেচিয়েল মাহৰ দালিখিনি এখানি আমি ভাজি লৈছিলোঁ এতিয়া এখানি আমি গোটেইতে দি দিম এতিয়া মাহৰ দালিখিনিৰ লগত মাংসখিনি বঢ়িয়াকৈ ভাজিব লাগিব আমি মাহৰ দালিখিনিও অলপমান টাইম ভাজি ল'লোঁ এটা ভালো কালাৰ এটা আহি গৈছে এতিয়া এখানি সময়ত আমি 4 পিচমান আলু দিম আলু নেদিলেও হয় কিন্তু আমি দিলোঁ আৰু ভাল লাগে খাই পেলাই এতিয়া এখানি আৰু অলপমান টাইম ভাজি ল'ম আমাৰ গোটেইখিনি মাংস ভাজা হৈ গ'ল এতিয়া অলপমান গৰম পানী দি পেলাই এখানি সিজবাই দিম গৰম পানী অলপ কৰি লৈছোঁ এতিয়া চাইডৰ পৰা অলপ গৰম পানী দিম দি পেলাই এখানি অলপ টাইম সিজবাই দিম এখানে খাদ্যটা আমি ঢাকনখন লগাই পেলাই সিজবাই দিম আমাৰ দালিখিনিও বঢ়িয়াকৈ ভাজা হৈ গ'ল এতিয়া আমি পৰিমাণ অনুযায়ী পানীখিনি দিম আৰু পৰিমাণ অনুযায়ী পানীখিনি দি ল'লোঁ আমি পুৰা গৰম পানী লৈছোঁ এতিয়া গৰম পানী ল'ব লাগে ঠাণ্ডা পানী দিলে মানে আঞ্জাখন খেৰকা হৈ যায় এতিয়া গৰম পানী ইম্পৰ্টেণ্ট গৰম পানী দিলে ভাল হয় এতিয়া আমি ঢাকনখন লগাই পেলাই বঢ়িয়াকৈ সিজবাই দিম আমি 10 মিনিট আঞ্জাখন সিজালোঁ এতিয়া চাওঁ কেনে হৈছে আমাৰ আঞ্জাখন মোটামুটি হৈ গ'ল এতিয়া লাষ্টত আমি অলপ গৰম মছলাৰ ওপৰৰ পৰা দি দিলোঁ এতিয়া আঞ্জাখন লাৰি পেলাই নামি দিম আঞ্জাখন আমি নামি দিলোঁ আমাৰ মাহৰ দালিৰ লগত খাহী মাংস ৰেডি হৈ গ'ল আৰু কেতিয়া টেষ্ট কৰি লওঁ প্ৰথমতে আমি মাহৰ দালি টেষ্ট কৰোঁ মাহৰ দালিখিনি নতুন মাহৰ দালি লগতে পৰি গ'ল খাহীৰ মাংস দুটাৰ কম্বোটো মানে পুৰা এক্সিলেণ্ট কম্বো মজা খাহীৰ মাংসৰ পিচ পাৰফেক্টলি পুৰা গলি গৈছে আৰু মাংসৰ ভিতৰত টেষ্টটো পুৰা সোমাই গৈছে পাৰিলে আপোনালোকে এই আঞ্জাখন অতি সোনকালে ট্ৰাই কৰিব এই মাঘতে ট্ৰাই কৰিব আৰু আমাক জনাব আঞ্জাখন খাই আপোনালোকে কেনে পায় আৰু আমাৰ ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব